নমস্কাৰ অন্যটা এডুকেশ্যনমূলক ভিডিঅ'লে আপোনালোকক আদৰণি জনাইছো বন্ধুসকল আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল আমি সকলোৱে জীৱনত টকা পইচা নিশ্চয় ঘটো কিন্তু এই টকা পইচা বিলাক আমি সঠিক সময়ত সঠিক ব্যৱহাৰ কৰিব পাৰিছো নে নাই এই সকলো বিলাক দিশত আমি কিন্তু চাব লাগিব বন্ধুসকল আপোনালোকে নিশ্চয় প্ৰত্যেক মাহে এটা ঘৰ বা এডোখৰ মাটি কিনিব নোৱাৰে কিন্তু বন্ধুসকল আমি যদি সৰু টকা পইচাবোৰ যদি প্ৰত্যেক মাহে নিৰ্দিষ্ট সিস্টেমেটিক ভাৱে যদি আমি পইচাবিলাক ৰাখি যাওঁ অন্তত আমি 5 বছৰৰ মূৰত এডোখৰ মাটি বা এডোখৰ জায়গাত আমি ঘৰ এটা নিশ্চয় বনাব পাৰিম বন্ধুসকল আজিৰ ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কিয়নো আজি এই ভিডিঅ'ত আপোনালোকে শিকিব পাৰিব আমি SIP বুলি যি কওঁ সেই SIP সিস্টেমটোত আমি কেনেকৈ আমি গাঁৱৰ মানুহবিলাকে তাত পইচা জমা কৰিব পাৰো কিয়নো SIP ত বহুত নগৰ বা চহৰৰ মানুহবিলাকেহে বেছি ডিপোজিট কৰে আমি গাঁৱৰ মানুহবিলাকে SIP ত আমি ডিপোজিট নকৰো আমি বৰঞ্চ ডাকঘৰত যাওঁ বিভিন্ন ধৰণৰ LIC খোলো বেংকত যাওঁ এই সকলোবোৰ প্লেটফৰ্মত জমা কৰাৰ উপৰিও আমি কিন্তু এটা ভাল SIP যদি কৰো আমি হয়তো তাতকৈ অলপ হলেও আমি সুদ বেছিকৈ পাম বন্ধুসকল আপোনালোকে নেজানে যে আমি প্ৰত্যেক মাহে যদি 500 টকাকো যদি ৰাখো SIP ত আমি এটা সময়ত 1 কোটি টকাতকো আমি অধিক ধন লাভ কৰিবলৈ সক্ষম হম কিন্তু বন্ধুসকল আমি সকলোৱে ভয় কৰো যে আমি SIP যেহেতু আমি শেয়াৰ বজাৰৰ লগত লিংক থাকে আমি সকলোৱে SIP কৰিব নিবিচাৰো কিয়নো আমি সৰু পইচা গিটা বহুত কষ্ট কৰি ঘটো এই পইচা গিটা আমি ডাকঘৰত বা বেংকত ৰাখিলে আমি সেফ হয় বুলি ভাবো কিন্তু বন্ধুসকল আপোনালোকে যদি SIP ত যদি বিনিয়োগ কৰে অন্তত আপোনাৰ পইচা গিটাও সেই SIP ৰ সিকিউৰিটি হয় কিয়নো বজাৰৰ কিছুমান কথা থাকে তথাপিও আমি যদি ৰিস্ক মেনেজমেন্ট কৰি যদি চলিব পাৰো তেন্তে আমি SIP ত থোৱা পইচা কেইটা আমি কেতিয়াও নেহেৰুৱাও বহুত বিলাক মানুহে SIP কৰি বিভিন্ন ধৰণৰ এতিয়া ব্যৱসায় আৰম্ভ কৰিছে এটা সময়ত তেওঁলোকে প্ৰত্যেক মাহে পইচা জমা কৰিছিল কাৰণেহে এটা ভাল সুদত তেওঁলোকে এতিয়া পইচাটো নিজৰ মুঠিলে লৈ যাব পাৰিছে কিয়নো আমি বিভিন্ন সময়ত কি কৰো আমি কম পইচা বিলাক আমি অসৎ পথত ব্যৱহাৰ কৰো বা আমি কিছুমান নজনা নশুনাকৈ আমি কিছুমান কাম কৰি থৈ যাওঁ কিন্তু আমি সেই পইচা কেইটা যদি সৎ ব্যৱহাৰ কৰি আমি যদি এটা SIP খোলো আমাৰ ভৱিষ্যত যি সময়ত বিপদ আহিব বা আমি ভৱিষ্যতৰ যি পৰিকল্পনা কৰো সেই SIP টোৰ ফালৰ পৰাই সম্পূৰ্ণ হ'ব আটাইতকৈ ভাল কথাটো হ'ল SIP আমি কিন্তু কম পইচাৰে আৰম্ভণি কৰিব পাৰো SIP আটাইতকৈ ডাঙৰ শক্তিটো হৈছে SIP কম্পাউণ্ড ইন্টাৰেষ্ট আপোনালোকক দিয়ে আমি যদি এটা SIP কৰো অন্তত 6 বছৰ বা 5 বছৰৰ পিছত আমি কি পইচাটোৰ ওপৰত এটা কম্পাউণ্ড ইন্টাৰেষ্ট পাবলৈ সক্ষম হ'ম অসমীয়া ভাষাত যদি ক'বলৈ যাওঁ আমি এটা পইচাত সুদ পালো ধৰিলক 5 টকাত আমি সুদ পালো 10 টকা আমি 5 টকা যি সুদ হ'ল আমি সেই সুদটোৰ ওপৰতো ইন্টাৰেষ্ট পাওঁ কিন্তু আমি অন্য বিলাকত এই ইন্টাৰেষ্টটো নাপাওঁ আপোনালোকে SIP খোলোতে কেতিয়াও চিন্তা নকৰিব শেয়াৰ বজাৰৰ কথা কিয়নো SIP ত আটাইতকৈ ভাল কথাটো হ'ল আপোনালোকে যেতিয়া এটা SIP আৰম্ভ কৰে আজি ডেটত যদি এটা আপুনি ইউনিট কিনে ধৰিলক 10 টকা বা আপুনি এটা ইউনিট কিনিছে 500 টকা কিন্তু সেই ইউনিটটো যদি মাহে জমা কৰিব কেতিয়াবা সেই ইউনিটৰ দামটো অলপমান বাঢ়ি গৈ থাকিব কিন্তু কেতিয়াবা যদি আপোনাৰ শেয়াৰ বজাৰ বেয়াও থাকে ইউনিটৰ দামটো কমি আহে আৰু আপোনালোকে জানি ল'ব যে যদি ইউনিটৰ দামটো কমিছে তথাপিও আপোনালোকে ইনভেষ্টমেন্ট কৰি থাকিব ইনভেষ্টমেন্টৰ পৰা ওলাই নিদিব কিয়নো SIP ত এটা বস্তু ভাল SIP ত আমি বুজিব লাগিব যে শেয়াৰ বজাৰখন ওপৰলৈ গৈ থাকিলেও আমাৰ লাভ আমি আৰু তললৈ গলেও আমাৰ লাভ কিয়নো আমি কম পইচাত ইউনিটটো কিনিবলৈ পাওঁ আপোনালোকে যদি নিয়মানুবৰ্তিতা ভাৱে যদি SIP ত পইচা ৰাখে ধৰিলক আপুনি মাহৰ 10 তাৰিখে যদি আপুনি SIP কৰে আপুনি বেংকত লগত লিংক কৰি ললে অটোপে কৰি তেতিয়া আপোনাৰ সেই 10 তাৰিখ বা নিৰ্দিষ্ট যিটো তাৰিখ আপুনি লব সেই তাৰিখত আপোনাৰ বেংক একাউণ্টৰ পৰা সেই পইচাটো উইথড্ৰল হৈ নিৰ্দিষ্ট SIP টোত সংযোগ হ'ব এতিয়া আপোনালোকে জনা উচিত যে আমি SIP এটা খুলিবৰ কাৰণে বিভিন্ন সময়ত আমি বেংকতো যাওঁ কিন্তু আপুনি আজিকালি নিজৰ হাতত থকা মোবাইলটোৰ জৰিয়তেও SIP আৰম্ভ কৰিব পাৰে বহুতে কয় যে মোবাইলটো বেয়া বস্তু কিন্তু এটা সময়ত আপোনালোকে জনা
উচিত যে মোবাইলটো কিছু ক্ষেত্ৰত বেয়া হ'লেও সকলোবিলাক ক্ষেত্ৰত বেয়া নহয় কিয়নো বহুতে এই মোবাইলটোৰ জৰিয়তে বিভিন্ন ধৰণৰ আঁচনি লৈছে আৰু বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ স্কিমত পইচা থৈ তেওঁলোকে লাভান্বিত হৈছে আপোনালোকে মোবাইলটোৰ জৰিয়তে প্লে ষ্টৰত গৈ জিৰোধা গ্ৰ' আৰু এনেকুৱা ধৰণৰ বিভিন্ন ৱেবছাইট আছে য'ত আপোনালোকে SIP আৰম্ভ কৰিব পাৰে মিনিমাম 500 টকাৰ পৰা আপুনি যিমান থব বিচাৰে আপোনাৰ সাধ্য অনুসাৰে আপুনি থব পাৰে আৰু SIPত আটাইতকৈ ভাল কথাটো হ'ল আপুনি যিটো SIP কৰে কেতিয়াবা তাত আপুনি ওৱান টাইম ইনভেষ্টমেন্টও কৰিব পাৰে যেনেকৈ আমি বেংকত ফিক্সড ডিপোজিট কৰো তেনেকৈ আপুনি SIPটো কৰিব পাৰে একচুয়ালি SIP বুলি ক'বলৈ হ'লে আমি মিউচুৱেল ফাণ্ডত সেই পইচাটো ৰাখো SIP এটা খুলিবলৈ হ'লে আপোনাৰ কিন্তু নিৰ্দিষ্ট ডকুমেন্টছ কেইটা লাগিব আধাৰ কাৰ্ড পেন কাৰ্ড আৰু আপোনাৰ বেংক পাছবুক এই তিনিটা বস্তু হ'লেহে আপুনি SIP এটা আৰম্ভ কৰিব পাৰে কিয়নো আপুনি KYC কৰিব লাগিব নিৰ্দিষ্ট এপটোত ধৰি লওক গ্ৰ' এঞ্জেল 1 বা জিৰোধাত আপুনি যতেই নকৰক এই সকলোবিলাকত আপুনি KYC কৰিলেহে এটা একাউন্ট আপুনি খুলিব পাৰিব আপুনি এটা SIP আৰম্ভ কৰাৰ আগতে নিৰ্দিষ্ট কথা কেইটামান জানিব লাগিব ধৰি লওক আপুনি কোনটো ফাণ্ডত পইচা ৰাখিব বিচাৰে সেই ফাণ্ডটোৰ বিষয়ে আপুনি সকলোবিলাক জানিব পাৰে ধৰি লওক স্মল কেপ মিড কেপ বা লাৰ্জ কেপ এই সকলোবিলাকৰ কথা যদি আপুনি জানিব বিচাৰে বিভিন্ন ধৰণৰ আপুনি ইউটিউব ভিডিঅ'ত পাই যাব চাব পাৰিব বা শিকিব পাৰিব বা আপোনালোকে শেয়াৰ মাৰ্কেটৰ কিছুমান এনেকুৱা মানুহ থাকে যিবিলাকৰ পৰা আপুনি সেই সকলোবিলাক কথা শিকিব পাৰিব আপোনালোকে এটা কথা মনত ৰাখি ল'ব যে আপুনি যিমানটো পৰিমাণৰ পইচা ৰাখিব পাৰে ধৰি লওক আপুনি আজি 500 টকা এটা থব বিচাৰে আপুনি 500 টকাই ৰাখিব জোৰবস্তি আপুনি তাত 10000 টকা দি SIPটো বন্ধ নকৰিব নিৰ্দিষ্ট তাৰিখ ল'ব যিটো তাৰিখত আপুনি ধৰি লওক দৰমহা পায় বা আপুনি বিভিন্ন বিজনেছ কৰি কিছুমান পইচা গোটাই সৰুকৈ কিছুমান ধৰি লওক আমি হাজিৰা কৰা মানুহবিলাকও সকলোবিলাক পইচা খৰচ নকৰাকৈ তাৰ পৰা এটা সৰু এমাউণ্টকে আমি মিউচুৱেল ফাণ্ড কৰিব পাৰো যেতিয়া আপুনি এটা মিউচুৱেল ফাণ্ডত পইচা থবলৈ শিকিব এটো এটা সিস্টেমেটিক পেমেন্ট হয় কি সিস্টেমেটিক পেমেন্টত আপুনি নিজকে এটা ভাল গ্ৰোথ দিবলৈ সক্ষম হ'ব বন্ধুসকল এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ'বিলাক মই আপোনালোকৰ কাৰণে আগবঢ়াই আহিছো আৰু আগবঢ়াই যাম আপোনালোকে মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কিয়নো এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় আগবঢ়াব চেষ্টা কৰি আছো বন্ধুসকল আজিলৈ আহো ধন্যবাদ